সদায় সদায় ভাল ছিংগল ষ্টেটাছ দি আমনি লগা হৈ গৈছে আৰু মাল এজনী পটাবই লাগিছিলে ফেচবুকতে কাৰোবাৰ লগত চেনি অলপ খাই দিওঁ যাওক পতে যদিও পটক A few moments later. এয়া নহয় লাইনত আহিয়ে গ'ল পতি গ'ল এজনী চালা ইনে ৰিলেশ্যনশ্বিপ ঢালিয়ে দিওঁ আৰু যি আছে যি নাই সদায়নো কিমান ছিংগল ষ্টেটাছ ঢালি থাকিম ছিংগল মই আজি চালা ইনে ৰিলেশ্যনশ্বিপ ষ্টেটাছ ঢালি দিওঁ চবেই জ্বলি পকি মৰিব মোৰ লগৰ সোপা ৰখ তেন্তে সেইটোকে কাম কৰোঁ ইনে ৰিলেশ্যনশ্বিপ ঢালিয়ে দিওঁ আৰু অ'কে ষ্টেটাছ ডান এতিয়া লগৰ বিলাকৰ ফোন আহিব চাগে ঐ ক'ত পালি এইটো মোবাইলটো ইয়াতে আছে কিনো টিপিম কেনেকৈ টিপেনো গমেই নাপায় নহয় এইটো ফেচবুক দেখোন এইটোতে টিপি চাওঁ আৰু বাপৰে এয়া কাম কৰি আছে ফেচবুকত ৰখ ইয়াক ফোন এটা কৰোঁ দেউতাৰে ফোন আহিছে দেখোন দেউতা হেল্ল' ইয়াক কি কাম কৰি আছে ফেচবুকত হা ক'ত কি দিলোঁ একো নাই দিয়াতো একো ফেচবুকত পষ্ট দিয়া নাই মই গম পাবি ৰ বেটা সৰস্বতী পূজাত যেনেকৈ খিচিৰি মেইন ইলেকশ্যনৰ আগত আঁচনি মেইন ফেচবুকত যেনেকৈ পষ্ট দিয়া তই মেইন ঘৰত আহিলে তোৰ পিঠি ফালাত মই এই বাপেৰে মেইন মই দিয়া নাই মই বেলেগ কোনোবাই মোবাইলটো টিপি আছোঁ চাগে মোবাইলটো কোনোবাই টিপি পেলাই দিছে আৰু তই আজি গম পালি আৰু তই ঘৰত আহ আজি তোৰ আজি যদি পিঠি ফালিব নোৱাৰোঁ মই এই বাপেৰৰ নাম সলাই দিবি তেৰিকা বেয়াকৈ ফচিলোঁ নহয় মই এতিয়া কাক বদনাম দিওঁ এতিয়া ঘৰত গ'লেতো আজি মোৰ পিঠি শেষেই আৰু কি হ'ব এতিয়া ডিলিট কৰোঁ ৰ পষ্ট ডিলিট কৰ মৰিলোঁ আজি মই আৰু ফেচবুকত এইসোপা লিলিমাই কৰি থাক তহঁতে হা মোবাইলকেইটাহঁত কিনি দিলোঁ পঢ়িবলৈ এয়া লিলিমাই কৰি আছোঁ ৰহ তহঁতক আজি তই আহ ঘৰত আজি হাই গাইজ বহুত দিনৰ মূৰত ভিডিঅ' বনালোঁ প্ৰায় 1 বছৰেই হ'ল ভিডিঅ' নবনোৱা 1 বছৰৰ পিছত আকৌ এটা নতুন ভিডিঅ' বনাইছোঁ আজি যিহেতু জাষ্ট অকণমানিকা সৰু বহুত দিনৰ মূৰত বনালোঁ তো কেনেকুৱা পালে ভিডিঅ'টো চাই কমেণ্ট কৰি জনাব আকৌ নতুন ভিডিঅ' আহি আছে বনাম আৰু সোনকালে বহুত দিনৰ মূৰত মানে কিছুমান নিজৰ পাৰ্চনেল প্ৰব্লেমৰ কাৰণে ভিডিঅ' বনোৱা নাছিলোঁ প্ৰায় 1 বছৰ হ'ল ভিডিঅ' নবনোৱা আহি আছোঁ আকৌ নতুন ভিডিঅ' লৈ নতুন টপিকত ভিডিঅ' বনাই ছাপোৰ্ট কৰিব আপোনালোকে আজিলৈ বাই বাই